मुंह बुला के बैठा हुआ है तो बहुत दिन पिছত माने मैं এটা ইউটিউবত ভিডিও দিবলৈ ওলাইছো আৰু এতিয়াৰ পৰা ইউটিউব চেনেলত ব্লগৰ লগতে আমি কিছুমান বেলেগ বেলেগ বস্তু দি থাকিম মানে ইউটিউব চেনেল আসলতে বেলেগ বস্তু দিয়াৰ কাৰণে আছিল যেনে ফিল্ম শৰ্ট ফিল্ম কবিতা সবিতা এইবিলাক দিয়াৰ কাৰণে আছিল কিন্তু এতিয়াৰ পৰা আমি যত যাও মই তাৰ ভিডিও দিয়া এটা চেষ্টা কৰিছো মোৰ লগত আছে মানস उसके बाद मेरे साथ है हरीश भाई और ये पुष्कर भाई आगे बैठा हुआ है और हमारा ये देखिए पुष्कर भाई और इसलिए मैं हिंदी में बात कर रहा हूँ क्योंकि ये पुष्कर भाई और हरीश भाई राजस्थान से है और ये हमारा रिलेटिव है तो इनके साथ हम आज घूमने जा रहे हैं हमारे पास में ही है सांडुबी लेक अभी मिर्जा पे हूँ और हमारा ड्राइवर के सीट पे है एक आदमी जिसको दिखा रहा हूँ जिसका नाम है हितेश जी मैं ड्राइवर नहीं हुआ आसलते गाड़ीखনৰ मालिक आसलते ये হয় আৰু আমি চাৰিটা मालिक যোনে কি নহওক যোনে গাড়ী চলাই তেওঁ ড্ৰাইভাৰে হয় সদায় ড্ৰাইভাৰে হয় সেই কাৰণে ই ড্ৰাইভাৰ আমাৰ কাৰণে আজিৰ কাৰণে ই ড্ৰাইভাৰ বাকি আমি এতিয়া গৈ আছো এতিয়া আমি মিৰ্জাৰ পৰা ওলাইছো চান্দুবিলৈ 35 কিলোমিটাৰ হয় মিৰ্জাৰ পৰা চান্দুবিলৈ আৰু আপোনালোকক ৰাস্তা দেখুৱাম কেনেকুৱা মস্তি হয় আজি আমাৰ পাঁচটা আমি পাঁচটা ড্ৰাইভাৰক ধৰিবলৈ পাঁচটা সো বলক তো মানে মিৰ্জাৰ পৰা আমি তিনিআলি ৰেলৱে ষ্টেচন পোৱালৈকে মানে কি ইমানে মজা এটা গৰম পালো আৰু ৰাস্তাটো ইমানে সুন্দৰ খুব ধুলি খালো আৰু এতিয়া ফাইনালি ট্ৰেইন আহি আছে কাৰণে আমাৰ ইমানে লাকি মেনু যে আমি জামত ফাঁচি আছো এই গৰমত তো অলপ দেৰিকে গৈ আছো মস্ত গৰম হিয়াৰ বাহিৰ ঘৰে হোৱানা ঘুৰেৰে দিয়ানা প্ৰেৰণা हियारे ख्वाबों रोवाना देखिए हमारा एक आदमी आ गया कैसा लगा आपको पूरा आईना फुल दिया पूरा आईना फुल दिया आपके ब्लॉग के लिए स्पेशली अच्छा बहुत अच्छा थैंक यू हाँ तो ट्रेन नहीं देखा था नहीं देखा है ऐसे हम ट्रेन में सफर करते हैं वहाँ से राजस्थान से यहाँ पे आने के लिए ट्रेन में सफर करते हैं ट्रेन के नहीं देखेंगे थैंक यू बहुत अच्छा है ब्लॉग में क्या बोला पता है क्या कहा हरीश ने कभी ट्रेन नहीं देखा है फर्स्ट टाइम देखा है तो वो अभी वीडियो कर रहे हैं तो मुझे पता है बस আমি মানে চান্দুবি পোৱাৰ অলপ কাখতে আছো এতিয়া বাগান পাইছো চাহপাত বাগান ইয়াতে খুব চাহপাত বাগান আছে আমি পাৰ হৈ আহিলো মেইন যিবিলাক সেই হয় ইহঁতে ফটো চটো উঠিব মানে আৰু যেহেতুকে ৰাজস্থানৰ পৰা আহিছে ইহঁতে ফটো শ্বুট কৰি আছে চান্দুবিলৈ আমি তিনটাই বহুত বাৰ আহিছো আগতে কিন্তু মানে কি ইহঁতক দেখুৱাৰ কাৰণে আহিছো ইহঁত আৰু মই এতিয়া চাহপাত বাগানৰ মাজত আছো চাহপাত বাগানৰ মাজত আচলতে ফিল্ডটো ময়ো ফাৰ্ষ্ট টাইম লৈছো চাহপাত ছিঙি असलते सिंह निदिए बारू ये बेलेग कथा तो फाइनली हमारा दोस्त लोग भी मिल गया माने हमार लोग दुटा लग पालो इहते अकमान चान्दुबी घुरी आइले कत गइसिला चान्दुबी एसके हत ऐसे इहते खाना साना खाब गइसिले असलते मुक नामातिले बेया कथा मैं नाइट डिउटी मारिछु कुइ आसिलो এই কোৱা নাই बहुत बेया লাগিল दुख प्रेरणा हियारे ख्वाबों रोवाना प्रेमर जुट पाखना गीतेरे खुरेरे हियारा बेटेरे प्रणयर ছবি আঁকানা মনৰে আমি আৰু এটা চান্দুবি নপাউতে আৰু এটা লোকেশনত ৰখিছো বহুত মস্ত হয় এই জায়গাটো মানে কি পাহাৰৰ মাজৰ ৰাস্তা হয় এয়া সব পুৰা ফটো শুট কৰি আছে এইকেটা মানে কি পুৰা এনজয় কৰিছে অসমৰ এই প্ৰাকৃতিক সৌন্দৰ্যবিলাক দেখি পেলাই ইহঁতে মানে বহুত ভাল পাইছে আৰু আমাৰ এই ফটোগ্ৰাফাৰ পুৰা বহি ফটো মাৰি আছিল আৰু এইজনে সেলফি মাৰি আছে এই দুটা একদম পুৰা আৰু हाँ ये दोनों भाई मिलकर पूरा फोटो खींच रहे ये है बड़ा भाई सॉरी ये है बड़ा भाई और ये है छोटा भाई पूरा
अरे गाड़ी आ रहे थोड़ा देख क्या মানে ইয়া সব মোবাইলত বিজি পুরা সেলফি উঠি আছে ইয়া সেলফি পোজ আৰু এতিয়া মই দিম এটা পোজ মই ইয়াৰ পৰা দিছো পোজ আচ্ছা বঢ়িয়া হৈছে অনুভৱী এটি পুহা এই ধৰা দুবৰি খুৱনি আজি নিয়ৰ খনা হৃদয়ৰে এটি মিঠা কল্পনা শৰতৰে ৰাতিপুৱা যেন লগা মানে পুরা গান শুনি শুনি মানে ফুল এনজয় কৰি গৈ আছো আৰু এতিয়া আমি গৈছো চান্দুবি পিকনিক স্পটৰ পৰা আমি যাম ৰিজৰ্টত গৈ পেলাই আমি লাষ্ট মানে ৰিজৰ্ট চাম আগতে পিকনিক স্পট এইকাৰণে চাইছো যে পিকনিকত বেছি চাব লগা নাই আৰু পিকনিক স্পট হয় যেনেকৈ ৰিজৰ্টত চাব লগা বস্তু আছে দেখাই আছো চাই থাকক So finally আমি আহি পাইছো এতিয়া চান্দুবি লেক আৰু চান্দুবি লেকৰ মানে কি চান্দুবি নহয় চান্দুবি না ইংলিছত কম চান্দুবি তো চান্দুবি লেক আহি পাইছো এইটো হৈছে পিকনিক প্লেস আমি আপোনালোকক দেখাই আছো এতিয়া পিকনিক প্লেস সো দেখাই আছো আৰু চাই থাকক প্ৰণয়ৰা ৰং খালি গতেনো আছা তুমি জোনাকীৰ সতেই বিৰিং হোৱা সপোনৰ পংখেদি লিখা সেই কাহিনী তোমাৰ বাবে যে ৰহন খনা তোমাৰ বাবে যে ৰহন খনা অনুভৱী এটি পুৱা এই ধৰা দুবৰি খুৱনি আজি নিয়ৰ খনা হৃদয়ৰে এটি মিঠা কল্পনা শৰতৰে ৰাতিপুৱা যেন লগা পিকনিক স্পটৰ পৰা এতিয়া ওলালো আৰু এতিয়া যাই আছো আমি ৰিজৰ্টত গৈ পেলাই আপোনালোকক দেখুৱাম চান্দুবি লেকৰ যেটো মানে কি ৰিজৰ্ট হয় যত আপোনালোকে থাকিব পাৰে আহি পেলাই সো চান্দুবি লেকটো হৈছিলে 1897 চনৰ 12 জুনৰ তাৰিখে এটা প্ৰবল ভূমিকম্প আহিছিলে আৰু ভূমিকম্পৰ ফলতেই চান্দুবি লেকটোৰ উৎপত্তি হৈছিলে আৰু মোৰ পিছফালে এইটো সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে আহিব তো আমি এতিয়া চান্দুবিৰ এটা কি কয় এইটো টাৱাৰ আছে আৰু তাৰ ওপৰ দি আমি গৈ আছো মোৰ লগত আছে হৰিশ भाई नेचर देखने का जो मजा है ना हाँ वो यही इस असम में देखने को मिलता है हाँ तो बहुत बाहर से लोग आते हैं तो आपको एक क्वेश्चन है असम का लोग कैसा है बहुत प्रेमी और बहुत अच्छे नेचर वाले बोले तो बस देखा देखा बस एकदम फ्रेंडली बहुत फ्रेंडली और শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি উৰি উৰি দেখাও জান দূৰ সুদূৰ সীমৰে সমান মুখৰিত বহাগৰে আবেলি কলিতিয়ে গীত গালে সেউজীয়া জীৱননি বিৰিখৰ ডালে ডালে খেলি ফুৰে পক্ষী চান্দুবি আমি ঘূৰালো ফুৰালো এতিয়া মানে কি আমি আহি মিৰ্জা পালো আৰু ইমানতে আমি ব্লগটো এণ্ড কৰিব লাগিব আৰু বেছি নাই আৰু যিখিনি দেখাইছো এইখিনি আৰু আজিৰ পৰা নতুন এটা মানে পদক্ষেপ লৈছো যে আমি মই য'ত যাম বা ইও যাব मोर लोग पूरा आमी खुड़ीम और अपना लोगों वीडियो देखाम तो ये लोग बोल रहे हैं कि हिंदी में बोलो तो हम बोल रहे हैं कि जो हमारा आप लोगों को दिखाया तो आप लोग कैसा लगा बोलिए बहुत अच्छा लगा ना बहुत अच्छा लगा कैसा है चांदुबी कैसा है फैंटास्टिक है ना तो आज के लिए इतना ही बाय बाय नेक्स्ट ब्लॉग में फिर मिलेंगे बाय बाय অনুভৱী তোমার হরণ জোনাকি সন্ধিয়ার হেমেকাই মন উজাগরি নিশা তোমারি